নমস্কাৰ, মই দীপজ্যোতি ডেকা ভাঙা টিভি আৰু আপোনালোকলৈ এটা বিৰাট ডাঙৰ সুখবৰ লৈ আহিছোঁ। সুখবৰটো হ'ল কি, বিদ্যুৎ নৱডেকাৰ চেনেলটোৱে আজি 1K ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিলা আৰু যাতে কম দিনত 1 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰি দিয়ে আৰু আমাৰ ভাঙা টিভিৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। সকলোৱে তাৰ চেনেলটো আদৰি ল'ব বুলি আশা কৰিলোঁ আৰু আমাৰ ভাঙা টিভিৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল। রাতিটো শুবা দিয়া নাই কৰ পালাত পলোৱে মই শুবা দিয়ে কেনবা গন কমু অলপ ইফালে যোৱা ৰাতিটো শুবা দিয়া নাই তুমি বাপ জ্বালা পালো এই Kenapa korean balik? Mau hantu mati kubang itu bapak deh. Seorang রাতিটো তুমি শুবা দিয়া নাই saya beli ni main dia ni coba balik dulu. Kenapa korean bapak oh? Hantu mati kubang itu. সদায় ময়ে এইবিলাক বাহিনী ঘৰ চৰ গোটেই সাৰবা লাগে চপাল তপালবিলাক ঘৰৰ কাম এখানটো মই কৰিব লাগে এই দামৰিটো নকৰে আৰু এই ভাৰতীয় মাখানৰ উঠি লেবেল গোটেই টানে নকৰে টানেও ঘৰ চপাহে চাফা কৰি ৰাখতাই জানে ভাৰত সেইগিলা বুজিয়ে নাপায় আইঅ আৰু ভাড়া দিয়া গেলানৰ ইমান তাৰমানে তেল তাৰমানে সেন্দৰখিনিহে আগব আদি গেলে চাফা নকৰিব সেন্দৰ গুণ চাফা কৰিব লাগে বাপ্পা বাথৰুমত মুতি গেলে পানী নামাৰিব আমি উঠবা গেলি তাৰমানে আমাৰ মুটগিলাখানেহে তাৰমানে টানে গোটেই বৰ ভোগ কৰে অনু কৰে ভোগ কৰে এইগিলাখান খাই চাফা কৰিব নোৱাৰে ঘেঁচমুৰা মাখানক কি মালিকে ভাড়া দিয়ে বহুৱে অলপমান নৰো আৰু কিমান বুঢ়া হৈছোঁ কি কৰি আছা দেখা নাই কি কৰি আছোঁ তই কিয় কৰিব লাগে কিয় কয় মৰি নাই নেকি কিয় কি হ'ল শুই আছে দেখোন তাই এতিয়ালৈকে শুয়ে আছে তাই এনকে হ'লে নহ'ব কোনটো কি কৰিব লাগিব মই কি কৰিব লাগিব মই এনকে থাকিম নেকি মইতো বিয়া গুচি যাব শুনি চাব আৰু পুতেৰে তোক একো কামেই নকৰে যাচোন তই মাত দিকে যা যা মই নাযাওঁ যা লাজ লাগে হা মই কেনেকে যামে মই নাজনো তই জানি আগতে গৈছিলো এতিয়া যাব নোৱাৰো একো নহয় যা হেই আমি দুটা যাওঁ যাওঁ যোচোন যো তাইক কেনেকে খোবা দিবা নোৱাৰা দে। ঠিক কথাই কৈছা যাওঁ হেই ইমান গোটেই লেতেৰা লাগিল যো তই যা মই নাযাওঁ কি এগিলাখান অ' মা মায়ে শুনচোন কেনেকে শুই আছো দেখোন তাই মোৰ কপাল কেনেকে শুই আছে অ কৃষ্ণ পাৰান কেনেকে মোৰ চলিটো চেষ্টা পাৰা পাৰি কৰি থৈছে আই মোৰ গোসাঁইটো ইছৰাম কেনেকে শুই আছে নাচাই কিয়া মাতিম ৰোকিয়া নাম দিম মোচাম নাচাই কিয়া তাই মোচাম অ বোৱাৰী উঠা বোৱাৰী অ বোৱাৰী উঠা অ বোৱাৰী নুঠেকে কেনেকে শুই ইছৰাম অ বোৱাৰী উঠা ঐ নুঠা কিয় দেৰি হৈছে তোমাৰ মুখ চুখ মেলি কেনেকে শুৱে এই কি নতুন নতুন চাকৰি কৰি চাকৰি কৰা পই পই উঠে আমাক বম বলা না নেকি আমি বম বনিছো ক'বা নাছো অ গোসানী ইছৰাম নাছে কে মোৰ আপাটো যাই মাতে অ বোৱাৰী উঠা অ বোৱাৰী উঠা এখন ধৰচোন এইটো ধৰিব অ বোৱাৰী
নেকি ভাল ভূমিকম্প আহিছে দে তোমাৰ যিয়ে ভূমিকম্প ধৰে মোক দে যি হৈছে উঠ গা চা ধুগে এই বহুত দেৰি হৈছে ইমান দেৰিলৈ শুই থাকে না কোনোবাই এই বৰি মানুহটো যা অ মা এনকে এৰি নহ'ব কিন্তু দৰমহাটো আহক ৰ তাইৰ মাহত তেতিয়া তাইক মছলাটো দিম ৰ গোটেই দৰমহা মোৰ হাতত ৰাখিম ৰাম বাপা কি ঝাকৰা দিছে মোক বাপৰে বাপ তাইক মই এটাকে ঠিক কৰি আছো ৰ অ কৃষ্ণ বাপা অ মা প্ৰেছাৰ উঠান তাই লাগিছে এতিয়া ক'ত গেছি বা তাই গা ধুবা গেছি যা পানী লৈ আহে দেখা নাপা মাইজৰ অৱস্থা ৰাম পাইছোঁ আৰু এই মাথাটো পাইছোঁ আৰু কি আৰু এইগিলাখন ডামৰা ডামৰি আৰু এটা পাহাৰ হে ভগৱান উফ কৃষ্ণ অ নাগাদে অ বাইদেউ আহক হে ভিতৰত আহক বহক মই বহিব অহা নাই ইয়াত এই বহক হে বাইদেউ কিয় ইমান সংকোচিনো ইমান ভাড়াটো কি হ'ল তহঁতৰ এই দিম ৰ'বা 2 দিনমান পিছত আপুনিতো গম পাইছে পিছত মানে আপুনিতো গম পাইছে চলটোৰ 3 মাহৰ ঘৰ ভাড়া দিয়া নাই এই দিম দিয়ক মোৰ বৰিটো চাকৰি কৰে নহয় তাই দৰমহা পালি আপোনাৰ 3 মাহৰ ভাড়া গোটেই দিম চাকৰি কৰিলে নহ'ব নহয় মনে বিয়া পাতিব পাৰা বোৱাৰী আনিব পাৰা পইচা দিব নোৱাৰা দিম বুলি কৈছোতো কালিৰ ভিতৰত পইচা দে আৰু ৰুম নহ'লে কালিৰ ভিতৰত খালী কৰ ই কিয় নকৰা দিম বুলি কৈছো নহয় দিম বুলি ক'লে নহ'ব বস্তু বাহিনী একো নিব নোৱাৰা ৰুমটো মুঠতে খালী কৰি দে কেনে কৰা হয়তো পইচাটো দে কালি দিম দে যা খালী কৰি দিম যা নাথো যা তোৰ ঘৰত আৰু কি ভাড়া নাই মোৰ ঘৰত আহি মোকে দম দিব আহিছা তহঁতে যা খালী কৰিব লাগে না খালী কৰি দিম দে যা দিবাহে লাগে খালী কৰি দিম যা খালী কৰি যা কিমান ভাড়া ঘৰ আছে তাইৰে গোটেই ঘৰ আছে ইছ ৰাম কেনে কৰে এই ৰাতিপুৱাই গোটেই মই সাৰা মোচা কৰোঁ বাথৰুম চাফা কৰোঁ লেট্ৰিন চাফা কৰোঁ তাইৰ মোচান নাচাই কিয় 2-3 মাহৰে ভাড়া দিয়া নাই হে ভগৱান ইমান কথা শুনেছি গম পোৱা নাইতো বেটি মই চাকৰি কৰা বৰি আনছো গোটাই ইমান ফাৰ্নিচাৰ এনেও নেনলো হয় মই ইমান ঠগাৰ ফাৰ্নিচাৰ দিব তাৰ ঘৰৰ ইমান ধনী মানুহ কোনোবা দিনা গোটেই মাছে মাংস খাবাক লাগি মাতিম সিদিনাখন গম পাব ৰ বেটি কাক দম দিবা আহিছে তাই ইমান দাং কাটি তাই কালি ৰুম ভাড়া দিলেও নিদিলেও তাই কালি খালী কৰিবই লাগিব কিমান টাইম লাগিব আৰু মই নোৱাৰিছোঁ আৰু কিবা খাবলৈকে ইমান মিছা কথা কৈ মোতকৈ ফুচুলাই লৈ আহিছে এই ৰহে ইমান লেবেল চুতে আহিলো তাইৰ লগত লাগি মুখি যদি মাৰি খস্তা একে নিলিমাই কৰি থাকিবা নাগে ৰাস্তা পাম ৰাম নাই নেকি ইমান লেবেল চুতে আহিলো ভণ্টি কেনে ঘৰটো ক'ত এটা ৰুম চুম পাম নেকি ৰুম এটা আছে ৰ'ব পিছে মালিকে নাই মালিক কোনকে পাম ক'ত লগ পাম ক'ত মানে ধৰক চোৱা চিতা ময়ে কৰোঁ গতিকে মোকে ক'ব পাৰিব ৰুমটো আগতে দেখাই দিব বোলে চাব নেকি চাম আজি পাইছোঁ তাকে ল'ব লাগিব আহক তুমটো কি কৰি আছা নাখাই দিয়া মৰি তুমিও